বন্ধুসকল ভাদ মাহৰ প্ৰথম দিনটো আজি কুৰাবাৰী সিঙাদৰীয়া মাজ নামঘৰত আমি উপস্থিত হৈছোহি আৰু ইয়াত আমাৰ নামঘৰীয়া বলৰাম দাসদেৱে এই ভাগৱত পাঠ কৰিছে আৰু আমি ইয়াত সেৱা জনাইছো অভগন গাঁৱৰ ৰাইজে বন্তি প্ৰজ্বলন কৰিছে দেখিছে আৰু বিভিন্ন তেল বন্তি আগবঢ়াইছে নামঘৰলৈ বিভিন্ন চাকি বন্তি আগবঢ়াইছে কাৰণ আজি মানে পবিত্ৰ গুৰুজনৰ পবিত্ৰ দিন পবিত্ৰ মাহ আৰু আটাইকেইজন মানে আমাৰ গুৰুৱে এইটো মাহত জন্মগ্ৰহণ কৰিছিল আৰু আমি অসমীয়া সমাজে ভাদ মাহটো পবিত্ৰ ভাদ মাহটো সকলোৱে মাছ মাংস নাখায় নিৰামিষ ভোজী হৈ ঘৰত একগছকৈ বন্তি আৰু খাদ্য অনুপাতে কোনোবাই ভাগৱত পাঠ কৰে কোনোবাই নামঘোষা পাঠ কৰে কোনোবাই গীতা পাঠ কৰে কোনোবাই শৰাই এখন আগবঢ়ায় আৰু কোনোবাই হয়তো একাষৰ নাম আগবঢ়ায় ইয়াত আমি বাপদেৱৰ মানে ভাগৱতৰ মূল প্ৰস্তাৱটো গ্ৰহণ কৰিছো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি राम 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 हरे राम प्रथम द्वितीय स्कंध शरण दूतय ओ तृतीय चतुर्थ जार हुए राम नाभि देखे पंचमे षष्ठे बैठला ओ सप्तमे अष्टमे कर कमल जुगल राम राम कंठ देखे नवमे दशमे ओ एकादशे ललाटे द्वादशे भैल मुंड राम राम हेन भागवतर मूर्ति मनोहर ओ तमालक दिश वर्ण श्यामक राम हेन भागवतर मूर्ति मनोहर तमालक दिश वर्ण श्यामक हरे বাপদেৱ আপুনি কিমান দিনৰ পৰা এই মন্দিৰত বন্তি ভাগ জ্বলাই আহিছে অকণমান ক'ব নেকি এই আমি 2001 চনৰ পৰা এই হৰি মন্দিৰত বন্তি গছ প্ৰজ্বলন কৰা হৈছে এই 20 বছৰ দিন এই 20 বছৰ দিনৰ মাজতে আকৌ আমি অব্যাহতি লোৱা হ'ল এই ভোগৰাম দাসক সোণু দাসক মোৰ দায়িত্ব দিয়া হ'ল তেখেতসকলে বাকী কেইবছৰ মাজতে প্ৰজ্বলন কৰিলে আৰু এই নামঘৰৰ কৰ্মখিনি আগবঢ়াই নিলে আৰু বিশেষ কাৰণত তেওঁলোক শৰীৰৰ অসুস্থ হোৱাত আকৌ পুনৰ আমাকে দায়িত্ব দিলে এই দায়িত্ব আমি বহন কৰি এই বন্তি গছ এই নামষাৰ অক্ষয় বন্তি ন অক্ষয় বন্তি প্ৰজ্বলন কৰা হৈছে প্ৰভু ভগৱন্তৰ চৰণত আৰু বৈকুণ্ঠৰ এষাৰ নাম বৈকুণ্ঠৰ মহাভাগৱত অকণমান পাঠ কৰি থাকোঁ
এই জীৱ জগতৰ কল্যাণৰ হেতু সেয়ে আমি বৰ্তমানলৈকে এই পবিত্ৰ ভাদ মাহৰ এই 1 তাৰিখলৈকে বৰ্তমান চলি আহিছোঁ আৰু ভৱিষ্যত আৰু প্ৰভু ভগৱন্তই কিমান দিন পাৰে আৰু তেওঁ চৰণ সেৱা কৰিবলৈ আগবাঢ়ি আহিছোঁ আৰু এই পবিত্ৰ ভাদ মাহত কিবা বিশেষ মানে কাৰ্যসূচী আছে নেকি? আছে এই গুৰুজনৰ জন্ম আৰু বৈকুণ্ঠ পৰায়ণৰ এইবোৰ তিথি মহেশ্বৰ এইবোৰ আমি পালন কৰি আহিছোঁ আৰু পৰৱৰ্তী আহি থকা তিথিসমূহক আমি পালন কৰিব লাগিব ৰাইজসমূহে গোট খাই বৰ্তমান এই ভাদ মাহৰ যি কাৰ্যসূচী অবিৰতভাৱে আমি পালন কৰিবলৈ চেষ্টা কৰিছোঁ। প্ৰভু ভগৱন্তই এই মাহটো যাতে কোনো অপয়ামনা নকৰি আমাক সুমংগলে প্ৰকাশ কৰি এই সুবিধাকণ প্ৰভুৱে দিয়ক এই লৈ আমি প্ৰাৰ্থনা। ৰাইজৰ সহযোগিতা পাইছোঁ ৰাইজে সহযোগ কৰে, বন্তি প্ৰজ্বলন এইবোৰ অসুবিধা দিয়া নাই, অসুবিধাত পৰাও নাই, সেয়ে ৰাইজৰ সহযোগতাই আৰু চলি আছে আৰু কৰোণা মহামাৰী এতিয়া হৈছে, কিন্তু আমাৰ গুৰুদেৱে শংকৰদেৱে মাধৱদেৱেতো লিখি কৈছিলে কৰোণাময় ৰাম কৰোণাময় কৰিও কৃপা যেন উচিত হয় তুমিহে ৰাম কৃপাৰ অসৰে নিধি তোমাৰ কৃপা বিনা নাহিকে সিদ্ধি। তেওঁ কৃপা হলে আৰু কহিতো নাহিকে ভয়, হয় ন? ভগৱন্ত কৃপা থাকিলে ভয় কৰিবলগীয়া কোনো কাৰণ নাই। তেওঁ সৃষ্টিকৰ্তা, তেওঁ সৰ্জনকৰ্তা, পালনকৰ্তা, তেওঁৱে সৃষ্টি সমস্ত, আমি বেলেগকৈ ভাবিব নালাগে। তেওঁৰে এইখিনি মহিমা প্ৰকাশ কৰিছে। কৰোণা মহামাৰীয়ে ভগৱানৰ নাম ল'বলৈ আকৌ সোঁৱৰাই দিছে নৰমনুষ্যত ভগৱানৰ প্ৰতি স্পৃহাটো আৰু সেই মহাপুৰুষ গুৰু দুজনৰ যি আৰ্হি প্ৰণালী এতিয়া বৰ্তমান সোঁৱৰাই দিছে, সেইমতে বিশ্ব জগতে পালন কৰিছে। আৰু এতিয়া মুখাখন এতিয়া মাস্ক পিন্ধিবলৈ কৈছে, কিন্তু আমাৰ গুৰুদেৱেতো গামোচা মুখত মাৰি যিকোনো কৰ্ম কৰিবলৈ গৈছে। গতিকে সেই পহৰা যিখিনি কাৰ্য আমি পুনৰ আকৌ সোঁৱৰাই দিছে। কৃষ্ণ প্ৰভু বন্ধুসকল দেখিলে, এয়া আমাৰ ভোলান বাপ, আমাৰ কুৰাবাৰী মাছ শিঙাদৰীয়া গাঁৱৰ নামঘৰীয়া। গতিকে তেখেতৰ মনোভাৱ প্ৰকাশ কৰিলে আৰু সকলোকে আমি পবিত্ৰ ভাদ মাহটোত এগছি বন্তি জ্বলাই ঘৰখনৰ সুমংগল কামনা কৰি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ। কৃষ্ণ কৃষ্ণ।